Good morning everyone, welcome to the channel or welcome to the new vlog. আশা কৰোঁ আপোনালোক ভালে আছে আৰু সুস্থ হৈ আছে। আজি হৈছে মানডে মৰ্নিং, সময় হৈছে 8:40। 9টা বজাত মাৰুতি শ্ব'ৰুমৰ মানুহটো আহিব, গাড়ীখন সাৰ্ভিসিঙত দিবলৈ আছে। সাৰ্ভিসিং দিব আছিল ফেব্ৰুৱাৰীতে, এতিয়া হৈছে জুন, এবছৰ 4 মাহ হৈ গ'ল। ফেব্ৰুৱাৰীত মই নাছিলোঁ, মই আছিলোঁ অসমত, সেইটো কাৰণে দিয়া নহ'লে। তাৰপিছত হৈ গ'ল বেংগলোৰত লকডাউন। চ' ফাইনেলি গাড়ীখন এতিয়া মই সাৰ্ভিসিঙত আজি দিম। ৰাতিপুৱা শুই উঠি মই সদায় এই বেলকনিটোলৈ আহোঁ, আহি পেলাই অকণমান এইখিনিতে ৰওঁহি, ভাল লাগে। আজি যেতিয়া মই ৰাতিপুৱা শুই উঠি আহিলোঁ, দেখিলোঁ যে এই গোলাপ পাহত মানে এনেকৈ এটা সূৰ্যৰ মানে পোহৰ এটা পৰিছে। আপোনালোকেতো গম পায় আমাৰ বেলকনিটোত পোহৰ মানে ছানলাইটটো নাহে, কিন্তু আজি মানে দেখিলোঁ যে এনেকৈ ছানলাইট এটা আহিছে। মই কেপচাৰ কৰিবলৈ চালোঁ, প্ৰথমবাৰ ভাল নহ'লে, ছেকেণ্ড টাইম আকৌ কেপচাৰ কৰিব চালোঁ, মানে সেই ৰেটোৱে গুচি গ'ল। তথাপিও মই ট্ৰাই কৰিলোঁ কেপচাৰ কৰিবলৈ। 9টা বজাৰ পৰা ৰাতিপুৱা ৰৈ আছোঁ গাড়ীখন ছাৰ্ভিচত দিবৰ কাৰণে, ভাবিছোঁ মানুহটো আহিব। এতিয়া বাজিছে 12:10, কাৰো খবৰ খাতি নাই বা কোনো ফোনো কৰা নাই। সময় হৈছে 1:30। ফাইনেলি মানে গাড়ীৰ ছাৰ্ভিচ কৰা মানুহটো আহিলে। এতিয়া মই গাড়ীখন দি থৈ আহোঁগৈ। খালি আজি গাড়ীখন মই পাওঁ নাপাওঁ ঠিক নাই, কাৰণ অলৰেডি লেট হৈ গ'ল। ৰাতিপুৱা 9টা বজাত যদি দিয়ে, আপোনাক পিছবেলা 5টামান বজাত তাহাঁতি গাড়ীখন দি থৈ যায়হি। বাট নাজানো আজি কি হ'ব, বাট মই গৈ পেলাই সুধিবগৈ লাগিব। গাড়ীখনৰ প্ৰথমতে সিহঁতি স্নেপ এটা লৈ লয়, এইটো এনচিয়'ৰ কৰিবৰ কাৰণে কি অলৰেডি কিবাকিবি যদি ডেমেজ আছে সেইখিনি তাহাঁতি ৰেছপনচিবল নহয়। এতিয়া চবতকৈ ডাঙৰ সমস্যাটো হৈছে কি ঘৰত কাৰেণ্ট নাই। এতিয়া কাৰেণ্ট নাই, জেনেৰেটৰটো তলত চলি আছে, লাইট ফেন চলি আছে, খালি মানে কেইটামান বস্তু জেনেৰেটৰত নচলে, যেনেকৈ ধৰক ৱাশ্বিং মেচিন নচলে, গিজাৰ নচলে, মাইক্ৰ'ৱেভ নচলে। মানে এইকেইটা বস্তুৱে বহুত বেছি পাৱাৰটো টানে যে, সেইটো কাৰণে সেইকেইটা বস্তু মানে ছুইচ অন কৰাৰ লগে লগে লাইট ফেন চব অট'মেটিক মানে বন্ধ হৈ যায়। এতিয়া বেংগলোৰটো পৰিছে ঠাণ্ডা, এতিয়া মই মানে গা ধুবলৈ যাওঁ নেযাওঁ মই ভাবি আছোঁ তাৰমানে, কিন্তু ভাত খাবলৈ হৈ গৈছে অলৰেডি। আৰু এই মোক অথনিৰ পৰা ব্যৱহাৰ কৰি আছে গাটো ধুবৰ কাৰণে। এতিয়া আমাৰ লাঞ্চ ৰেডি, এতিয়া পটককৈ লাঞ্চ কৰি লওঁ। তাৰপিছত মোৰ কণ্টিনিউৱাছ মিটিং আছে এৰাউণ্ড 5:30-6টা বজালৈকে আছে, 3টা বজাৰ পৰা। আজি লাঞ্চত আছে জিৰা ৰাইচ, এয়া পটলৰ তৰকাৰী আৰু এয়া চালাড। লাঞ্চ কৰি উঠিলোঁ আৰু এঘণ্টামান কাম কৰিলোঁ। কালি বিৰাট বেছি টোপনি ধৰিছে, ভাবিছোঁ চাহ একাপ খাই আহোঁ নেকি। কিন্তু মই এতিয়ালৈকে ৱেইট কৰি আছোঁ সেই মানুহটোৱে, যোনটো মানুহে মোক গাড়ী লৈ গৈছে, মানে শ্ব'ৰুমৰ পৰা এতিয়ালৈকে মোক কল কৰা নাই। কলটো কৰাহেঁতেন অকণ ভাল আছিলে, মই এটলিষ্ট মানে গম পালোহেঁতেন ধৰক কিমান কি বস্তু তাহাঁতি চেঞ্জ কৰিব বা কি বস্তু মানে কিমান চাৰ্জ কৰিব। A few moments later. हेलो, हाँ सर बोलिए। कितना? 12,000? कुछ भी अरे बाप रे, नहीं, मत करो, डोंट स्टार्ट। एक काम करो, वो जो इनवॉइस है ना, वो इनवॉइस मेरे को भेजो एक बार। শুনিছা? গাড়ীখনে মোক ইমানটো ফোন কৰিছে, 12,000 টকা লাগে বুজিছা গাড়ীখন ছাৰ্ভিচিং কৰোঁতে। মোক কানাই মানে ধোঁৱা লাগিছে একদম। মানে তাহাঁতক সুধিছোঁ মই বোলো কি কৰিলে ভাই, মোৰ গাড়ীখন অকল 5,000 কিলোমিটাৰ চলিছে, তাত মানে 12,000 টকাৰ মানে মোক চুনা লগাইছোঁ। তাক কৈছোঁ ছাৰ্ভিচিং ষ্টাৰ্টেই নকৰিবি, আগতে মোক ইনভইচখন পঠিয়া, তাৰপিছত মানে মই চাই লওঁ কি বস্তু তাহাঁতি চেঞ্জ কৰিছে, তাৰপিছত মই ক'ম যে এইকেইটা বস্তু থাকিব লাগে, এইকেইটাত থাকিব নালাগে। মই কনফাৰ্মেশ্যন দিয়াৰ পিছতহে গাড়ীখন মানে ছাৰ্ভিচিং ষ্টাৰ্ট কৰিবি। হেল্ল' এভৰিৱান, আজি হৈছে মঙলবাৰ, সময় হৈছে 2:30। আমি এই অকণমান আগতে লাঞ্চ কৰি হৈছে আমাৰ। এইমাত্ৰ আহিছে, আজি আছে আন্দৰ, আজি হা আন্দৰ, আজি এইকেইটা পোৱালি এইকেইটা হৈছে বিল্ডিঙৰ পোৱালি। তাৰে এটা হৈছে ছিকিউৰিটিৰ ল'ৰাটো, সি মানে বেলেগ বেছি লাজ কৰে আৰু মোক দেখিলে সি মানে ডুবকৈ পলায়। এই জাষ্ট আহি আছে এতিয়া গাড়ীখন। 7:10 আছে, বিৰাট বেছি চাহকাপ খাবলৈ মন গৈছে। নৰ্মেলি এইটো সময়ত এই চাহকাপ বনায়, কিন্তু আজি মোৰ এই চাহকাপ বনায় আৰু আমি দুটাই খাওঁ।
কিন্তু আজি এইক দেখি পেলাই মোৰ লগা নাই যে এই চাহকাপ বনাব পাৰিব চাহকাপ সেইটো কাৰণে ভাবিছোঁ মই বনাওঁ কিন্তু এই খাই নাখাই মই নাজানো এবাৰ গৈ পেলাই ভুমুকেইটা মাৰি চাওঁগৈ কি কৰি আছে उस टैब में डाल दो पुराने वाले तो उसी में मैंने डाल दिया we are doing is we are in linking our internal tracker ৰাতিপুৱা শুই উঠি আজি মানে মই জবৰদস্ত আইডিয়া এটা পালোঁ এই সময়টো যে 6-7মান বজাত সদায় আমাৰ ইমান বেছি ভোক লাগে নহয় আৰু খাবলৈ একোৱে নাথাকে মানে কি খাম ভাবি নাপাওঁ কেতিয়াও সেইটো কাৰণে আজি ভাবিলোঁ আমাৰ কুকজনটোতো আহে তেওঁ ৰুটি ভাত এইবিলাকতো বনাই ধৰক দুপৰীয়াৰ কাৰণে তেওঁকে আজি ক'লোঁ যে আপুনি চেৱৈকো বনাই থৈ যাওকচোন তেওঁ নিমখীয়া চেৱৈ বনাই থৈ গৈছে পাচলি দি পেলাই গুণটো কিন্তু খুব বঢ়িয়া আহিছে চেৱৈটো কিন্তু ভাল বনাইছে বুজিছা মই চেৱৈ খালোঁ এই আকৌ নাখালে এই ৰাতি খাব হেনো কিন্তু বস্তুটো ভাল বনাইছে এতিয়া বাজিছে অলমষ্ট 9টা আৰু আমাৰ ডিনাৰ কৰা টাইম হৈ গৈছে মেডামৰ একদম মাথা চাথা পূৰা বেয়া কাৰণ মাংস বনাইছিলে মাংসখিনি জ্বলি গ'ল মই এবাৰ সুধিবগৈ লাগিব এতিয়া কি অৱস্থা হৈ আছে এনে খাব পৰা হৈছে নাই হা হৈছে চাওঁচোন কেনেকৈ গুণটো চাওঁ গুণটোতো ভালেই আছে টেষ্ট কৰি চাইছিলা নি খাব পাৰি দেখাতটোতো ভালেই লাগিছে বস্তুটো কিন্তু তুমি যেনেকৈ পৰিছে বুলি কৈছা তেনেকৈ কিন্তু বস্তুটো হেৰি হোৱা নাই মইতো খাই ভাল পাইছোঁ হে বস্তুটো ভাল হৈছে কিন্তু তুমি বেয়া হৈছে কৈ আছিলা বেয়া নাই হোৱাটো আমি ডিনাৰ কৰি আছোঁ আপোনালোকেও ডিনাৰ কৰি লওকগৈ আজিৰ ব্লগটো মই ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিলে মোক আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ ক'ভিড কেছেছবিলাক অসমত বহুত বেছি বাঢ়িছে ঘৰৰ পৰা প্লিজ নোলাব যেতিয়ালৈকে দৰকাৰ নহয় I'll see you guys in the next video till then stay safe stay healthy bye